ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বিষয়ে ৰচনা। ডক্টৰ ভীমৰাও আম্বেদকাৰ বাবা চাহেব বুলিও জনা যায়। আম্বেদকাৰজীৰ ভাৰতৰ সংবিধান গঠনত অৱদান আগবঢ়াইছিল। আম্বেদকাৰজী এখন প্ৰখ্যাত ৰাজনীতিবিদ আৰু এজন প্ৰসিদ্ধ আইনবিদ আছিল। তেওঁ দেশৰ পৰা অস্পৃশ্যতা, জাতীয়বাদ নিৰ্মূল কৰিবলৈ কেইবাটাও আন্দোলন আৰম্ভ কৰিছিল। তেওঁ নিজৰ গোটেই জীৱন দৰিদ্ৰ লোকসকলক দিছিল। দলিত আৰু পিছপৰা জাতিৰ অধিকাৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। স্বাধীনতাৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত আম্বেদকাৰজীক প্ৰথমবাৰৰ বাবে আইন মন্ত্ৰী কৰা হৈছিল। আম্বেদকাৰজীক 1990 চনত তেওঁৰ ভাল কাম আৰু দেশৰ বাবে বহুত কামৰ বাবে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। প্ৰাৰম্ভিক জীৱন। আম্বেদকাৰজী তেওঁৰ পিতৃ-মাতৃৰ চতুৰ্দশ সন্তান আছিল। তেওঁৰ দেউতাক ভাৰতীয় সেনাৰ এজন সুবেদাৰ আছিল। তেওঁৰ নিযুক্তি ইন্দোৰৰ ওচৰৰ মহোত আছিল, যিটো আম্বেদকাৰজীৰ জন্ম হৈছিল 1894 চনৰ অৱসৰৰ পিছত। তেওঁৰ গোটেই পৰিয়ালটো মহাৰাষ্ট্ৰৰ সাতাৰালৈ স্থানান্তৰিত হয়। কেইদিনমানৰ পিছত তেওঁৰ মাক হস্তান্তৰিত হয়, যাৰ পিছত তেওঁৰ দেউতাকে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু মুম্বাইলৈ হস্তান্তৰিত হয়, যাৰ পিছত আম্বেদকাৰজীয়ে মুম্বাইত শিক্ষা লাভ কৰে। 1906 চনত 15 বছৰ বয়সত তেওঁ 9 বছৰীয়া ৰামবাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত 1908 চনত তেওঁ দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আম্বেদকাৰজীয়ে সৰুৰে পৰা অস্পৃশ্যতাৰ বিষয়ে দেখিছিল। হিন্দু মেহৰ কাষ্টৰ আছিল, যাক নিম্নমানৰ বুলি গণ্য কৰা হৈছিল আৰু ওপৰৰ কলাকুশলীসকলে তেওঁলোকক স্পৰ্শ কৰাটো পাপ বুলি বিবেচনা কৰিছিল। সেইকাৰণে আম্বেদকাৰজীয়ে সমাজৰ বহু ঠাইত বৈষম্যৰ সন্মুখীন হৈছিল। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত আম্বেদকাৰজীয়ে অধিক পঢ়াৰ বাবে মুম্বাই এলফিন্ষ্টোন মহাবিদ্যালয়লৈ যোৱাৰ সুযোগ পাইছিল। তেওঁ পঢ়া-শুনাত খুব ভাল আৰু তীক্ষ্ণ মনৰ আছিল। তেওঁ সকলো পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছিল। সেয়ে তেওঁ বৰোদাৰ গায়কবাদৰ ৰজা সয়াজীৰ পৰা প্ৰতি মাহে 25 টকা বৃত্তি লাভ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ 1912 চনত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ ৰাজনৈতিক যাত্ৰা। 1937 চনত আম্বেদকাৰজীয়ে স্বতন্ত্ৰ মজদুৰ পাৰ্টি গঠন কৰে। 1937 চনত কেন্দ্ৰীয় বিধানসভা নিৰ্বাচনত তেওঁৰ দলে 15খন আসন লাভ কৰিছিল। আম্বেদকাৰজীয়ে তেওঁৰ দলক অল ইণ্ডিয়া চিডুল কাষ্ট পাৰ্টিলৈ ৰূপান্তৰিত কৰিছিল, যাৰ সৈতে তেওঁ 1946 চনত সংবিধান সভাৰ নিৰ্বাচনত থিয় হৈছিল, কিন্তু তেওঁৰ দলে নিৰ্বাচনত অতি দুৰ্বল প্ৰদৰ্শন কৰিছিল। কংগ্ৰেছ আৰু মহাত্মা গান্ধীয়ে অস্পৃশ্যসকলৰ নাম হৰিজন ৰাখিছিল, যাৰ ফলত সকলোৱে তেওঁলোকৰ সৈতে হৰিজন বুলি কথা পাতিছিল। কিন্তু আম্বেদকাৰজীয়ে একেবাৰে ভাল নাপালে আৰু ইয়াৰ বিৰোধিতা কৰিলে। তেওঁ কয় যে অস্পৃশ্য লোকসকলেও আমাৰ সমাজৰ এটা অংশ, তেওঁলোক বাকী লোকসকলৰ দৰে স্বাভাৱিক ইনচান। আম্বেদকাৰজীক প্ৰতিৰক্ষা উপদেষ্টা সমিতিত ৰখা হৈছিল আৰু ভাইচৰ কাৰ্যবাহী পৰিষদত শ্ৰম মন্ত্ৰী কৰা হৈছিল। তেওঁ দলিত হৈ স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী হৈছিল। তেওঁ মন্ত্ৰী হোৱাটো তেওঁৰ বাবে এক মহান উপাধি আছিল। সংবিধান গঠন। ভীমৰাও আম্বেদকাৰজীক সংবিধান গঠন সমিতিৰ অধ্যক্ষ কৰা হৈছিল। তেওঁক এজন পণ্ডিত বুলি কোৱা হৈছিল। আম্বেদকাৰজীও দেশৰ বিভিন্ন ৰাষ্ট্ৰক ইজনে সিজনৰ সৈতে সংযোগ কৰাৰ বাবে এক কালভাৰ্ট আছিল। সকলো সামগ্ৰীৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আম্বেদকাৰজীৰ মতে, যদি দেশৰ বিভিন্ন ৰাষ্ট্ৰই ইজনে সিজনৰ সৈতে তেওঁলোকৰ যুঁজ সমাপ্ত নকৰে, তেন্তে দেশ কেতিয়াও একত্ৰিত হ'ব নোৱাৰে। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মৃত্যু। 1954 চনৰ পৰা 1955 চনত। আম্বেদকাৰজী তেওঁৰ স্বাস্থ্যৰ বাবে অতি শংকিত আছিল। ডায়েবেটিছ, অস্পষ্ট চকু আৰু আন বহুতো ৰোগৰ দ্বাৰা আৱৰি আছিল। 1956 চনৰ 6 ডিচেম্বৰত তেওঁ দিল্লীত থকা তেওঁৰ ঘৰৰ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ জীৱনত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল, সেয়ে তেওঁৰ অন্তিম সংস্কাৰ বৌদ্ধ ধৰ্মৰ প্ৰথা অনুসৰি সম্পন্ন কৰা হৈছিল।